তো বন্ধুসকল কি খবৰ আপোনালোকৰ আজি আপোনালোকৰ কাৰণে এনেকৈ এটি ভিডিঅ' আনিছো যেটো দেখি অলপ পিছতে আপোনাৰ মূৰ ঘূৰি যোৱাৰ নিচিনা অৱস্থা হ'ব নাইবা চকু কপালত উঠিব পাৰে ভিডিঅ'টি আৰম্ভ কৰি আছো ভিডিঅ'টি উপভোগ কৰিবলৈ ভালদৰে লৰি চৰি বহক বন্ধুসকল আমি সকলোৱে জানো আমাৰ চকুৰ মাধ্যমত আমি আমাৰ চাৰিওফালৰ পৃথিৱী দেখি থাকো আমি সেইটোৱে দেখো যেটো চকুৱে আমাক দেখায় আৰু মগজুৱে সিদ্ধান্ত লয় কিন্তু আপোনাৰ চকু যে আপোনাক সকলো সময়তে সঠিকটো দেখাব তাৰ কি কোনো গ্যাৰান্টি আপুনি নিজে দিব পাৰিব আজি আমি আপোনালোকক এনেকৈ কিছু ইলুশন দেখাবলৈ লৈছো যাৰ মাধ্যমত আপোনাৰ চকু আপোনাক ভুল দেখাব তো বলক বেছি দেৰি নকৰি ভিডিঅ'টোত সোমাই পৰো আপোনালোকৰ সুবিধাৰ্থে কৈ আছো আপুনি যদি এতিয়া ভিডিঅ'টো মোবাইল বা কম্পিউটাৰত চাই আছে তেন্তে দয়া কৰি ভিডিঅ'টো ফুল স্ক্ৰিন কৰি ল'ব আৰু সম্ভৱ হ'লে হেডফোন লগাব পাৰে লগতে ভিডিঅ' প্লে হোৱা সময়ত চকুৰ খুব কম মুদিবলৈ চেষ্টা কৰিব ভিডিঅ'টো দেখাৰ পিছত আপোনাৰ এনেকুৱা ফিল হ'ব যেন আপোনাৰ চাৰিওফালৰ সকলো কিছু ডাঙৰ হৈ আহি আছে ঘূৰি আছে বা গ্ৰ' হৈ আছে আৰু এনেকুৱা ফিল কেৱল মাত্ৰ হেলুচিনেশ্যন ড্ৰাগছে উপভোগ কৰাব পাৰিব যা আপুনি আজি কেৱল মাত্ৰ ভিডিঅ' দেখি অনুভৱ কৰিব ভিডিঅ'টো দেখাৰ পিছত আমি ইয়াৰ পিছৰ বিজ্ঞান লৈ আলোচনা কৰিম যে কিয় এনেকুৱা হয় তো ফ্ৰেণ্ডছ এইটো হ'ল সেই ভিডিঅ' যাৰ ঠিক চেণ্টাৰত আপুনি কিছু লেটাৰ দেখা পাই আছে আৰু এই লেটাৰবিলাক আপোনাৰ খুব মনোযোগ সহকাৰে পঢ়িব লাগিব আৰু মই যেতিয়া ষ্টপ বুলি ক'ম তেতিয়া আপোনালোকৰ চকু স্ক্ৰিনৰ পৰা আঁতৰাই ল'ব আৰু আপোনালোকৰ চাৰিওফালে বয়বস্তুৰ ওপৰত লক্ষ্য কৰিব তো বলক ডাইৰেক্টলি এই লেটাৰবিলাকৰ ওপৰত ফ'কাছ কৰোঁ আৰু মোৰ লগে লগে মনে মনে পঢ়ক ষ্টপ স্ক্ৰিনৰ পৰা অন্যফালে চাওক মাই গড এনেকুৱা লাগি আছে যেন সকলো বয়বস্তু ঘূৰি আছে বহুত কঠিন পৰীক্ষা এইটো আপোনালোকৰ ভয় পোৱাৰ কোনো দৰকাৰ নাই কাৰণ এইটো আপোনালোকৰ চকুৰ কোনো ধৰণৰ ক্ষতি নকৰে এইটো কেৱল মাত্ৰ মগজুৰ কৰ্মকাণ্ড আৰু এইটোলৈ আমি অলপ পিছত আলোচনা কৰি আছো যে এনেকুৱা কিয় হয় তো এইটো আছিল প্ৰথম ভিডিঅ' এতিয়া আমি আৰু দুই টাইপৰ ভিডিঅ' দেখিম যা দেখি আপোনাৰ আৰু বেলেগ বেলেগ ফিল হ'ব আৰু শেষৰ ভিডিঅ'টো হ'ব সকলোতকৈ পাৱাৰফুল আৰু মাইণ্ড ব্লোয়িং আৰু এতিয়াৰ যেটো ভিডিঅ' এইটো চাই আপোনাৰ এনেকুৱা মন হ'ব যেন আপোনাৰ চাৰিওফালৰ বয়বস্তুবিলাক ঘূৰি আছে তো এইটো হ'ল সেই ভিডিঅ' আপোনালোকে এই ভিডিঅ'ৰ চেণ্টাৰত বগা ডটৰ ওপৰত আনুমানিক 20 ছেকেণ্ডমান গভীৰভাৱে মনোযোগ দিব লাগিব আৰু মই যেতিয়াই ক'ম ষ্টপ তেতিয়াই আপুনি অন্যফালে চাব লাগিব আৰু আপুনি তেতিয়া সকলো বয়বস্তু গোল গোল হিচাপে ঘূৰি থকা দেখা পাব তো বলক ষ্টাৰ্ট কৰোঁ ফ্ৰেণ্ডছ মই আপোনালোকৰ লগত এই ভিডিঅ'টো চাই আছো আপোনালোকে চাই আছে মাজত দুটা সাৰ্কেল আছে যেটো বিপৰীত ফালে অনবৰতে ঘূৰি আছে আপোনালোকৰ মাত্ৰ এই বগা ডটৰ ওপৰত চাই থাকিব লাগিব মনোযোগ সহকাৰে আৰু এটো খুবই অদ্ভুত টাইপৰ ইফেক্ট ক্ৰিয়েট কৰি আছে আমাৰ মগজুত মই ভিডিঅ'বিলাক কয়েকবাৰ প্লে কৰি চাইছিলো আৰু ময়ো চাৰিওফালৰ বয়বস্তু গোল গোল হিচাপে ঘূৰি থকা দেখা পাইছো অলপ পিছত আপোনালোকেও দেখা পাব চকু খুব কম মুদিবলৈ চেষ্টা কৰক টাইম প্ৰায় হৈ আহিছে বন্ধুসকল মাত্ৰ কয়েক ছেকেণ্ড বাকি আছে ওকে ষ্টপ সময় হৈ গৈছে অন্যফালে লক্ষ্য কৰক ৱাও মাই গড এনেকুৱা মন হৈ আছে যেন চাৰিওফালৰ সকলো কিছু গোল গোল হিচাপে ঘূৰি আছে কাখৰ বয়বস্তু দূৰৰ বয়বস্তু সকলো ময়ো এই ভিডিঅ'বিলাক দেখাৰ পিছত এনেকৈ ফিল কৰিছিলো যেন মোৰ চাৰিওফালৰ সকলো কিছু ঘূৰি আছে তো আৰু সময় নষ্ট নকৰি বলক দেখি আহো শেষৰ ভিডিঅ'টো এই ভিডিঅ'টো হ'ব সকলোতকৈ পাৱাৰফুল এইটো ভিউৱাৰ্ছ সকলে সকলোতকৈ বেছি ৰেট কৰিছে এই ভিডিঅ'টোত আপোনালোকৰ এই ৰঙা ৰঙৰ বক্সৰ ওপৰত ফ'কাছ ধৰি ৰাখিব লাগিব সম্ভৱ হ'লে চকু খুব কম মুদিবলৈ চেষ্টা কৰিব আৰু মই আপোনালোকক কৈ দিম চকু কেতিয়া আঁতৰাব লাগিব এই হেলুচিনেশ্যন আনুমানিক 5 পৰা 7 ছেকেণ্ডলৈ থাকে এটো ডিপেন্ড কৰে আপুনি এই ভিডিঅ'টো কিমান সময় হ'ল চাই আছে আপুনি যদি 1 মিনিট পৰ্যন্ত দেখি থাকে ইয়াৰ ইফেক্ট আৰু বহু সময় ধৰি ৰাখিব পাৰিব কিন্তু মই এটো ৰিকমেন্ড নকৰো কাৰণ এটোত চকুত অলপ অন্য ধৰণৰ লাগিব পাৰে সময় প্ৰায় হৈ আহিছে বন্ধুসকল ষ্টপ
অ' মাই গড, এনেকুৱা লাগি আছে যেন সকলো কিছু তলৰ ফালে গ্ৰ' হৈ আছে। তো সম্ভৱতঃ ভিউৱাৰ্ছসকলে সকলোতকৈ এই ভিডিঅ'টো বেছি ৰেট কৰিছে। ময়ো এইটো সকলোতকৈ বেছি ৰেট কৰিম। কিন্তু আমি জানো আমাৰ চাৰিওফালৰ বয় বস্তুবিলাক আচলতে ঘূৰি থকা নাছিল। কিন্তু আমি দেখিলোঁ যে এইবিলাক আচলতে ঘূৰি আছিল, গ্ৰ' হৈ আছিল বা লৰচৰ কৰি আছিল। কিন্তু কিয়? আৰু সেইটো হ'ল আমাৰ মগজু, যিটো আমাক এনেকুৱা ফিল কৰাই আছিল বা আমাৰ চকুক ভুল দেখাই আছিল। কিন্তু আমিতো সৰুকালৰ পৰাই এইটো জানি আহিছোঁ যে চকুৰে যিটো দেখোঁ সেইটো ভুল হ'বই নোৱাৰে। আমাৰ নিজৰ ইন্দ্ৰিয় আমাৰ লগত এনেকুৱা কৰিবই নোৱাৰে। আৰু বিজ্ঞানত যদি মূল্যৱান কোনো কিছু আছে সেইটো হ'ল আই উইটনেছ বা সৎ চকুৰে দেখা। কিন্তু এইমাত্ৰইতো আমাৰ চকুৰে সকলো কিছু ভুল দেখিলোঁ। যা আৰু এটা উদাহৰণ হ'ল এই পিকচাৰটো। আপুনি মানক বা নাই মানক এই দুটাই স্কুৱেৰৰ কালাৰ কিন্তু একেই। আপোনাৰ বিশ্বাস হোৱা নাই তেন্তে আপুনি এটা কাম কৰক, আপোনাৰ হাতৰ এটা আঙুলি এই দুই স্কুৱেৰৰ মাজত বৰাবৰ ৰাখক, তাৰপিছত চাওক বিশ্বাস হয় নে নহয়। দৰকাৰ হ'লে ভিডিঅ'টো প'ষ্ট কৰি চাব পাৰে। এইটো এটা মাত্ৰ পিকচাৰ, এইটো কোনো ভিডিঅ' নহয় যে আপোনাক কালাৰ চেঞ্জ কৰি দেখুওৱা হৈ আছে। আচলতে এইটোৱে হ'ল সঁচা, আমি সেইটোৱে দেখি থাকোঁ যিটো আমাৰ মগজু আমাক দেখাব বিচাৰে। আমি আমাৰ ইচ্ছা অনুযায়ী একোৱেই নেদেখোঁ। আচলতে সকলো কিছু হ'ল মগজুৰ কাৰসাজি। আৰু এইকাৰণেই আমাৰ মানৱ জাতি মেচিন বা কম্পিউটাৰ আৱিষ্কাৰ কৰিছে, যিটো মানুহৰ নিচিনা এনেকুৱা ভুল নকৰে। এইটো এক প্ৰকাৰৰ গতিৰ ফলাফল, যিটো আমাৰ চকুত পৰাৰ ফল, যিটোক আমি কওঁ ম'শ্যন আফটাৰ ইফেক্ট। আমাৰ মগজুৰ কিছু নিউৰন থাকে যাক গতিক মাপি থাকে আৰু যিটো এই ইলুশ্যনবিলাকক মাপিব নোৱাৰে। ইলুশ্যনবিলাকক মাপোতে নিউৰনবিলাক এসময়ত ক্লান্ত হৈ পৰে আৰু তেতিয়া উল্টা পুল্টা ডিচিশ্যন লয় আৰু আমাকো উল্টা পুল্টা দেখাবলৈ আৰম্ভ কৰে। তো ইলুশ্যনৰ কথা ক'ব যায় এইটো মনত পৰি গ'ল। এই পিকচাৰটো চাওকচোন এবাৰ। এইটো হ'ল এটা ইমেজ। আপোনাৰ কি মন হৈ আছে? এইটো কি ঘূৰি আছে? বিশ্বাস নহ'লে ভিডিঅ'টো প'ষ্ট কৰি চাওক। হয় বন্ধুসকল, এনেকৈ আমাৰ মগজু আমাৰ লগত চালাকি কৰি থাকে, আমাক গাধা বনাই থাকে। আমাৰ চকুৰে আমি সেইটোৱে দেখোঁ যিটো আমাক মগজুৱে দেখাই থাকে বা দেখাব বিচাৰে। কি আজব নহয়নে? আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকৰ বহুত ভাল লাগিছে। আপোনালোকৰ যদি ভিডিঅ'টোৰ পাৰ্ট 2 চাব বিচাৰে তেন্তে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। মই ভিডিঅ'ৰ পাৰ্ট 2 দিয়াৰ চেষ্টা কৰিম। ভিডিঅ'টোত যদি আপুনি এতিয়াও লাইক কৰা নাই তেনেহ'লে লাইক কৰক আৰু ভিডিঅ'টো শ্বেয়াৰ কৰক। আৰু আপুনি যদি এনেকৈ ৰহস্য ৰোমাঞ্চ আনকমন আৰু ইণ্টাৰেষ্টিং ভিডিঅ' চাবলৈ পছন্দ কৰি থাকে তেনেহ'লে মাইণ্ড ইজ এছামিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিব পাৰে। তো দেখা হ'ব আগামী এপিছডলৈ, তেতিয়ালৈকে ভালে থাকিব। ধন্যবাদ।